স্বাগতম জনাইছোঁ স্বপ্না লাইফষ্টাইলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই নেমুটো আমি সকলোৱে খাওঁ, নেমু খাওঁ আৰু নেমু ৰসটো খাওঁ, কিন্তু নেমু বাকলি হয়তো আমি কোনেও নাখাবও পাৰোঁ, হয়তো কোনোবাই খাবও পাৰে। আৰু মই আজি আপোনালোকক দেখুৱাম নেমু আৰু নেমু ৰস খোৱাৰ উপৰি আমি বাকলিটো কেনেকৈ খাব পাৰোঁ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু মই নিজে খাওঁ, আৰু যদি আপোনালোকে ইচ্ছা কৰে খাব পাৰে মোৰ দৰে বনাই। আৰু কেনেকৈনো কি কৰি মই নেমু বাকলিটো খাওঁ তাকে মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। চাই থাকক ভিডিঅ'টো আগলৈ। এতিয়া মই এনেকৈ নেমু এটা এনেকৈ চকল চকলকৈ কাটি ল'লোঁ। এইটো কাজি নেমু হয়, এনেকৈ চকল চকলকৈ কাটি মই টেঙা এনেকৈ চেপি ৰসটো উলিয়াই ল'লোঁ। এইখিনি টেঙা ৰসখিনি আৰু এইখিনি হৈছে বাকলিখিনি। আপোনালোকে ইচ্ছা কৰিলে খাবও পাৰে খালী পেটত, নহ'লে এনেকুৱা টেঙা শাক বনালে তাত দি দিবও পাৰে। আৰু এতিয়া মই কৰিম বাকলিখিনি। চাই থাকক ভিডিঅ'টো আগলৈ। মই চচ এটাত পানী দুকাপমান জোখত দি দিছোঁ। গেছটো জ্বলাই এনেকৈ পানী দি দিছোঁ আৰু এইখিনি মই উতলিবলৈ দিম। এইখিনি প্ৰায় উতল আহিলে আৰু ইয়াতে মই দি দিম টেঙা বাকলিখিনি। ইয়াতে মই এনেকৈ টেঙা বাকলি দি দিছোঁ আৰু ইয়াতে দিম মই দুটুকুৰমান আদা কাটি, আৰু এইখিনি মই খুব উতলিবলৈ দিম। উতলি আছে, খুব ধুনীয়াকৈ উতলি আছে। ইয়াতে মই কৈছিলোঁ যে আদা কাটি কাটি দিছোঁ, মই ধুনীয়াকৈ চাফা কৰি পিচ পিচকৈ আদা দুটুকুৰমান দি দিছোঁ। মই এখন এনেকৈ চাকনিয়ে চাকি ল'ম, গ্লাছ এটাত এনেকৈ চাকনি এখনে চাকি লৈছোঁ। এয়া মোৰ হৈ গ'ল। ইয়াতে মই এনেকৈ চাকি লৈ পিনে গ্লাছত এনেকৈ দি ল'লোঁ। আৰু আপোনালোকে যদি কেইবাদিনলৈ খাম বুলি ভাবে তেন্তে মই এতিয়া অকল এগিলাচে বনাই লৈছিলোঁ। আৰু আপোনালোকে যদি বোলে দিনটো দুগিলাচমান খাম বুলি ভাবে তেন্তে সৰহকৈ বনাই ল'ব। আৰু মানে কি হৈছে, যদি বনাই আৰু এনেকৈ যিটো হাৱা নোযোৱা জাৰত ভৰাই থ'ব, তেতিয়া বস্তুটো ভাল হৈ থাকে, মুকলিকৈ নথ'ব। এনেকৈ ঢাকোনটো মাৰি পিনে থ'ব। আৰু এতিয়া মই যিহেতু এগিলাচ খাম সেইকাৰণে মই এগিলাচ বনাই ল'লোঁ, খাব লৈছোঁ মানে দুটামান খোৱা হ'ল বাৰু। মিঠা বুলি কিন্তু একদম ভাবি নাথাকিব, তিতা কেঁহা, যদি ক্ষীণ হয় আপোনালোক নাখালেও হয়, টেঙা খালেও হয়। কিন্তু বাকলি যিটো ৰস মই বনাইছিলোঁ গৰম পানীত উতলা, ইয়াতে আদা দি দিছিলোঁ। এইখিনি মই শকত হোৱাৰ পৰা ক্ষীণ হ'বৰ কাৰণেহে খাওঁ, ক্ষীণসকলে নাখালেও হ'ব এনেকৈ। যদি আপুনি শকত বোলে ক্ষীণ হ'ব বিচাৰিছে তেতিয়াহ'লে এনেকৈ টেঙা বাকলি এনেকৈ বনাই খাব পাৰে। আৰু একদম কেঁহা তিতা প্ৰথমতে আপোনালোকে এদিন খাই হৈ যাব, পিছত নাখাম যেন লাগিব, কিন্তু সদায় খাব নালাগে। সপ্তাহত 3 দিনমান খালেও হৈ যাব। ময়ো তেনেকৈয়ে খাওঁ। আৰু যিহেতু মই ক্ষীণ হ'ব বিচাৰিছোঁ, আপোনালোকে চেষ্টা কৰি চাব পাৰে। যদি শকতৰ পৰা বোলে মই ক্ষীণ হ'ব বিচাৰোঁ, বোলে কেনেকৈ ক্ষীণ হ'ম, কি খাম বুলি ভাবিছে, তেতিয়াহ'লে এনেকৈ কৰি খাব পাৰে। খোৱা হৈ গ'ল। যিগিলাচ মই বনাইছিলোঁ যে টেঙা পানী খাই দিলোঁ, কিন্তু মুখখন এতিয়াও তিতা তিতা লাগি আছে, হ'লেও ভাল লাগিব পিছলৈ। আৰু যিহেতু ভাতটো মই বনাই মেলি ৰেডি কৰি থৈছোঁ, আৰু এতিয়া মই ভাতটো খাই দিম। টেঙা আপোনালোকে কিমান উপকাৰিতা হয়তো জানেই, টেঙা মই নক'লেও জানে, টেঙা এটা ভিটামিন বস্তু হয়। টেঙা খাব লাগে, যিকোনো টেঙা, গোল নেমুই হওক, কাজি নেমুই হওক। আৰু টেঙাই আমাৰ স্কিনখন ধুনীয়া কৰি ৰাখে আৰু বেমাৰ আজাৰবোৰ দূৰ কৰে। আৰু তাৰোপৰি আমাৰ এই চৰ্বি যিটো হয় মানুহৰ, চৰ্বিটো কম হোৱাত সহায় কৰে। আৰু এতিয়া মই যিটো খাইছোঁ, মই নৰ্মেলি আপোনালোকে টেঙা খাবই পাৰে, টেঙা খাবই লাগে। আৰু এতিয়া মই যেনেকৈ টেঙা বাকলিটো যেনে উতলাই পিনে পানীত গৰম কৰি খাইলোঁ যিটো ৰসটো, সেইটোক মই খোৱাৰ কাৰণটো হৈছে মই মোৰ ক্ষীণ হ'বৰ কাৰণেহে মই খাইছোঁ। আপোনালোকেও যদি ক্ষীণ হ'ব বিচাৰে বা ক্ষীণ হ'ম বুলি ভাবিছে, ঘৰতে ক'লৈকো নযায় বোলে মই অলপ ক্ষীণ হ'ব বিচাৰোঁ, তেতিয়াহ'লে আপোনালোকেও এনেকুৱা কৰি চাব পাৰে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু মই খাওঁ সেইকাৰণে মই আপোনালোকক ভিডিঅ'টো বনাই দেখুৱালোঁ। আজিলৈ বাই বাই।